ঘৰৰ মাজেদি নদীৰ ধাৰ বৈ আছে। আপুনি ভাবি চাওক, ঘৰৰ মাজেদি নদীৰ ধাৰ বৈ আছে, তেনেহ'লে ঘৰটোৰ ভিতৰৰ অৱস্থা কেনেকৈ হৈছে এবাৰ ভাবি চাওক। ঠিক আছে, তো হেল্ল' গাইজসকল, আৰু এটা নতুন দিন লৈ নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু স্পৰ্টিং কিন্তু এইটোৱে পিন্ধি আছোঁ দিয়ক। আপোনালোকে নাভাবিব যে স্পৰ্টিংটো হালোৱা নাই বহুত দিন, মানে কি ৰাতি যেতিয়া আমি বাগাত দিওঁ ন, বাগাত দিলে এইটো স্পৰ্টিং পিন্ধি কিনে বাগাত দিওঁ। চ' সেইকাৰণে পুৱাই উঠাৰ লগে লগে মানে এইটো স্পৰ্টিং পিন্ধা থাকে, সেইকাৰণে বুজি পাইছে। মানে সেইবিলাক দিনত মই এইটো স্পৰ্টিং পিন্ধি নাথাকোঁ আৰু এতিয়া বৰষুণটো অলপ এৰিছে, কিন্তু ঘৰত লাইন নাই। মোবাইলত চাৰ্জ বহুত কম আছে, 30%তকৈও কম আছে চাৰ্জ। চ' সেইকাৰণে মোবাইলটোত বহুত চাৰ্জ কম আছে। আজি অলপ ভিডিঅ'বিলাক চাই চিন্তি লাহে লাহে কৰি থাকিব লাগিব, কাৰণ লাইন অহাটো অলপ মুস্কিল আছে আজি। ঠিক আছে ন। আৰু পুৱাৰ নাস্তা এতিয়ালৈকে কৰা নাই, খাই ল'ম। আৰু আজি পুৱাৰ নাস্তা হৈছে ৰুটি আৰু আলু ভাজা, কিবা কিবি হ'ব তাতে, আৰু চয়াবিন টয়াবিন লগত আছে লগ হৈ। চ' সেইখিনি খাম এঠি নাই। আৰু আজি দিনৰ 12টামান বজাৰ পৰা মানে কেটাৰিং এখন আছে, আৰু এই অলপ আগতে মানে মোক ফোন কৰি কিনে ক'লাক যে কেটাৰিং এখন আছে, আহিব লাগিব। মই আৰু মোৰ লগত মানে বিশাল যে আছে আমাৰ লগৰ, চ' সেই বিশাল আৰু মোক মানে মাতিছে কেটাৰিঙত। চ' 12টামানত যাম, আপোনালোকক ক'ম বাৰু যেতিয়া যাম। এতিয়া কেটাৰিং যাব ওলালোঁ। টাইম হৈছে 11:40 মান হৈছে এতিয়া, আৰু যাই পাব দিছে মানে 11:50 আগে আগে মানে যাই পাব দিছে জেগা। চ' এতিয়া কেটাৰিং যাব ওলালোঁ, কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, চব ৰেডি অলৰেডি চব হৈছে এতিয়া। আৰু এতিয়া যাম, কিন্তু কেটাৰিঙত যাই কিনে শ্বুট ল'ব নোৱাৰিম। ঠিক আছে, ভিডিঅ' মানে তাতে কৰিব নোৱাৰিম, কাৰণ মোবাইলত চাৰ্জ একদম কমি গৈছে এতিয়া। মাত্ৰ 24% চাৰ্জ আছে মোবাইলত। যদি এইখিনি চাৰ্জ মই খতম কৰি দিব লগা হয় না, তেনেহ'লে মই আহি কিনে একো কৰিব নোৱাৰিম। মানে ঘৰ আহি পাওঁ যাব, একোৱে কৰিব নোৱাৰিম, ভিডিঅ' এডিট কৰিবও নোৱাৰিম, একো কৰিব নোৱাৰিম, চব মানে ওলোমোলো হৈ যাব। চ' ব'লক কেটাৰিঙৰ পৰা আহিলোঁ। আগতে কেটাৰিঙৰ পৰা আহি লৈ কিনে কি হয় চাম, মোবাইলটোত চাৰ্জ থাকিবনে নাথাকে, কি হয় নাজানো আৰু আজি, কাৰণ লাইনটো এতিয়ালৈকে কোনো লাইনত দেখা দেখি নাই। লাইন আজি নাহিবও পাৰে, মানে কি হয় মানে ক'ব নোৱাৰোঁ, চাই থাকিব। তো এতিয়া আহিলোঁ কেটাৰিং মাৰি, আৰু কেটাৰিং মাৰি আহি কিনে চাওক কেনেকুৱা জেগা আহি গ'লোঁ। মানে নদীৰ পাৰত বহুত পানী হৈ আছে না, অলপ পানী অলপ চাব আহিছোঁ ৰ'ব। কিবা বোলে ইফালে পাৰ ভাঙিব ওলাইছে। আমি মানে ভয়তে মৰি আছোঁ, পানী কিমান বাঢ়ি আছে, কিমান কি হ'ব, ঘৰ ডুবিব, কিবা হ'ব। কিছুমানে আৰু ফূৰ্তিতে পানী চাব আহিছে, মানে কি ক'ম, হয়তে মানে কি ক'ম আৰু, সঁচা কৰি দে মানুহবিলাক আৰু অলপ বেছি তাৰমানে মানুহবিলাক। কিছুমানে পানী চাই কিনে ফূৰ্তি লৈ আছে, আমি আৰু ভয়তে মৰি আছোঁ, পানী কিমান হ'ব, কি কথা কি বাৰ্তা। এতিয়া চলাই আছোঁ চাইকেল, ঠিক আছে না বাইদেউ। আৰু বেছি টাইম নকৰোঁ, মোবাইলত চাৰ্জ কম হৈ আছে। তথাপিও যিগতে চাৰ্জ কম থাকিলেও আপোনালোকক এৰিব নোৱাৰিলোঁ, আৰু তথাপিও অলপ ভিডিঅ'টো শ্বুট কৰি দিওঁ, আৰু মই ভাল লাগে না কৰি কিনে। চ' সেইকাৰণে কৰি দিছোঁ। আগত যাই কিনে ঘৰত যাই কিনে কিবা কিবি বকিম আৰু অলপমান, ঠিক আছে ন, চাই থাকিব। অলপ আগত দেখি দেখা দিছোঁ, নাজাৰাটো চাই লওক। এতিয়া আহি পালোঁ ঘৰ, টাইম হৈছে 5:20, ঠিক আছে। চব মানে কেটাৰিঙৰ পৰা আহি কিনে পানী চাই ঘূৰি পাকি আহিলোঁ। আৰু মানুহবিলাকৰ এনেকুৱা বিলাই হৈছে না, ৰাস্তাৰ ওপৰত মানে ঘৰ বান্ধি কিনে আছে। নদীৰ পৰা মানে ঘৰৰ মাজেদি নদীৰ ধাৰ বৈ আছে। আপুনি ভাবি চাওক, ঘৰৰ মাজেদি নদীৰ ধাৰ বৈ আছে, তেনেহ'লে ঘৰটোৰ ভিতৰৰ অৱস্থা কেনেকৈ হৈছে এবাৰ ভাবি চাওক। ঠিক আছে, মানে ভাবি পাৰ নোপোৱা কথা হৈ গৈছে এতিয়া। আৰু মই আপোনালোকক কৈছিলোঁ নে যে শিবিৰত মানুহ আহিব, এয়া আপোনাক দেখাই দিছোঁ ৰ'ব। এয়া চাওক, শিবিৰত আপোনালোকক কৈছিলোঁ নে মানুহ আহিব বুলি। এয়া চাওক, মানুহ আহি গ'ল এতিয়া। পানী মানে বহুত বাঢ়ি গৈছে ন, অলপ জুম কৰি দেখাই দিছোঁ চাওক। মই আপোনালোকক বাৰ কৈ আছিলোঁ, হয়নে নহয়, কালিৰ পৰা কৈ আছোঁ, কালি পৰহিৰ ভিতৰত শিবিৰত মানুহ আহিব। চ' সেইকাৰণে এতিয়া আহি গ'ল। আৰু মই ভিডিঅ'টো এইকাৰণে কৰিব পাৰিছোঁ, এতিয়া মানে লাইন আহিছে, ঠিক আছে। লাইনটো অহাৰ পিছত মই মানে অলপ চাৰ্জ দি ল'লোঁ এতিয়া ফোনত। চাৰ্জটো দি লৈ উঠি কেনে মানে ভিডিঅ'টো অন কৰিলোঁ, ঠিক আছে। অলপ 60% মান চাৰ্জ হৈছে। এতিয়া বাৰু মই আৰু চাৰ্জটো দি কিনে একদম 100% কৰি ল'ম, যাতে আৰু কালি লাইট নাহিলেও মোৰ কোনো প্ৰব্লেম নাথাকে, ঠিক আছে ন। তো আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰি দিওঁ, ঠিক আছে ন। কালি লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত, পাই লওক।
ঠিক আছে ন বলক।